ডিষ্ট্ৰিক্ট হোৱাৰ লগে লগে ইয়াতে কাৰাটেৰো ডিষ্ট্ৰিক্ট এটা নতুনকৈ গঠিত হৈছে। আজি সেইকাৰণে ইয়াত বেলেগকৈ তামোলপুৰ ডিষ্ট্ৰিক্ট হিচাপত প্ৰথমবাৰৰ কাৰণে ইয়াত খেলা অনুষ্ঠিত হৈ আছে। গতিকে খুবেই ভাল লাগিছে উপস্থিত থাকিব পাই। আৰু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা এতিয়া যিহেতু আগতে পাৰ্টিচিপেট কৰিলে হয় বাস্কা বা নহ'লে ৰঙিয়ালৈকে যাব লগা হৈছিলে, যিহেতু তাত ডিষ্ট্ৰিক্ট আছিলে। কিন্তু এতিয়া নতুনকৈ তামোলপুৰতে ডিষ্ট্ৰিক্ট হৈছে। ইয়াত তামোলপুৰৰ ওচৰৰ যিখিনি তামোলপুৰ ডিষ্ট্ৰিক্টৰ যিখিনি প্লেয়াৰ আছে তামোলপুৰ ডিষ্ট্ৰিক্ট হিচাপে খেলিব পাৰিব, পাৰ্টিচিপেট কৰিব পাৰিব। গতিকে এইটো তামোলপুৰবাসী ৰাইজৰ কাৰণে খুবেই ভাল খবৰ, খেলুৱৈবিলাকৰ কাৰণে ভাল খবৰ, কাৰণ তেওঁলোকে নিজৰ জেগাতে থাকি নিজৰ জেগাতে খেলাৰ সুবিধা পাব। হয়, মই অকণমান আগতে তাকে কৈ আছিলোঁ যে ল'ৰাতকৈ ছোৱালীৰ সংখ্যা বহুত বেছি হৈছে। কাৰণ সাময়িক পৰিস্থিতিত দেখা পাওঁ যে আজিকালি অকল শিক্ষা দীক্ষাৰেই নহয়, সামৰিক শিক্ষাবিলাকৰো খুব প্ৰয়োজন হয়। গতিকে মই নকওঁ যে অকল ছোৱালীবিলাকে শিকক, ল'ৰাবিলাকো আগবাঢ়ি আহক। এটা কনফিডেঞ্চ থাকে চবৰে, যেতিয়া নিজৰ শাৰীৰিক সুস্থতা থাকে তেতিয়া সকলোৰে এটা কনফিডেঞ্চ থাকে। গতিকে সৰু সৰু ল'ৰা ছোৱালী বহুত দেখা পাইছোঁ। গতিকে গাৰ্জেনসকলেও নিশ্চয় সচেতন হৈছে আৰু আগ্ৰহী হৈছে, সেইকাৰণে ইমান ল'ৰা ছোৱালী আজি ইয়াত সমবেত হৈছে।